সো হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে ঠিক ভালে আছে তো গুড মৰ্নিং আৰু সকলোকে হেপ্পী মেৰি খ্ৰীষ্টমাছ যিহেতু আজি খ্ৰীষ্টমাছ হয় আৰু আগন্তুক ইংৰাজী নৱবৰ্ষৰ কাৰণে আপোনালোক সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাই থলোঁ তো আৰু আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে এইটো গম পাইছে হয় আজিৰ ভিডিঅ'টো হ'ব বাৰ্থডে ভ্লগ তো আৰু বাৰ্থডে ভ্লগত যোৱাৰ আগতে আজিৰ পৰা 2-3 দিন আগৰ ভিডিঅ' কেইটামান শ্বুট কৰা আছিল তো সেইকেইটা চাই লওক তাৰপিছত আমি চিধা গৈ আছোঁ একেবাৰে বাৰ্থডে ভ্লগত তো লগ পাই আছোঁ তো ভিডিঅ'টো চাই লওক এই ভিডিঅ'টো হয় 19 তাৰিখৰ লাগতগীয়া ব্লগটো যে দেখিছিল শ্বৰ্ট ভিডিঅ'টো তাৰ পৰা কিনি আনিছিলোঁ কিন্তু বেলেগ একো ভিডিঅ' নবনালোঁ তাতে পাব্লিক প্লেছত তো এয়া চাই লওক এনেকৈ সজাইছোঁ আহিকালি 19 তাৰিখে আজি মানে ঘৰত আহিছোঁ ঘৰত মানে চাৰ্চত আহিছোঁ চিধা প্ৰি খ্ৰীষ্টমাছ পাতিছে তো তাতে আহিছোঁ তো চাওক অলপ জেগাবিলাক কেনেকুৱাকৈ সজাইছে আমাৰ চাৰ্চটো মানে মই সজাব নাপালোঁ কলেজতে থাকিব লগা হ'ল যিহেতু আমাৰ ক্লাছটোতো জানে 12:30 পৰা 7টালৈ হয় কিন্তু 5টালৈ হৈ আছিল তো এতিয়া গধূলা আহিছোঁ পোনে আহি পাইছোঁ তো এতিয়া চাই লওক চাৰ্চটো তো মোৰ লগতে আৰু অলপমান মানে প্ৰি খ্ৰীষ্টমাছটো এনজয় কৰক আৰু তো আগলৈ ভিডিঅ'টো চাই থাকক এইটো হৈছে আমাৰ চাৰ্চটো তো আগতে ভিডিঅ' এটা দেখুৱাইছিলোঁ আজি প্ৰি খ্ৰীষ্টমাছত দেখুৱাই আছোঁ আপোনালোকক তো বলক ভিতৰলৈ যাওঁ মোৰ লগতে এনেকৈ আমাৰ প্ৰি খ্ৰীষ্টমাছ হৈছিল বুলিয়ে কৈছোঁ আৰু আগতে হ'ল যিহেতু এনেকৈ আমাৰ পাষ্টৰে কৈ আছিল আগত আৰু এনেকৈ বহুত মানুহ বহি আছিল এইবাৰ আমি কেক কাটিম তো কেকটো এতিয়া ওলাই আছে তো কেকটো লৈ আহিলোঁ দেখুওৱা নহ'ল ভিডিঅ'ত তো পাৰিলে ক্ষমা কৰিব তো এতিয়া ডাইৰেক্ট কেক কাটিম তো চাওক আৰু কেনেকৈ কাটো তো এতিয়া হৈ আছে আমাৰ কেকৰ আনবক্সিং broken. Don't ever forget you're golden. I will find a light in your soul. I'll be there. Never leaving you in the darkness, even when you're out of focus. I will be the light in your life. You'll see it clear. I'll be your inspiration, 'cause I know that you'll do just what you're told. I'll be your cause I know that you'll make it on your own. তো এইটো হৈছে আমাৰ বাৰ্থডে গাৰ্ল দেখো হে কি ভয় কৰিছা দেখো আজি মোৰ বাৰ্থডে কোৱা দে কাটবা নিদো নহ'লি মই কে দে একো দে ক'বা লাজ কৰিছে তো এতিয়া কাটিম কেকটো আৰু আমাৰ ইফালে হৈ আছে বাৰ্থডে পাৰ্টিৰ খানাৰ ভাত আঞ্জা তৈয়াৰ হে এইয়া মাংস আৰু ইয়াতে হৈ আছে চব্জি মানে বম খানা হ'ব আৰু খাব পাম তাৰ মানে পুৰা